নমস্কাৰ বন্ধুসকল, মোৰ এই চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখাম আপোনালোকে কেনেধৰণে কইন চুইজৰ পৰা বিটকইন চেল কৰি বেংক একাউণ্টত আপোনালোকে উইড্ৰ কৰিব পাৰিব। ফুল প্ৰচেছ মই ভিডিঅ'টোত দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। মই কইন চুইজ এপটো অ'পেন কৰি লৈছোঁ। আপোনালোকে কইন চুইজটো অ'পেন কৰিব। মোৰ অ'পেন হৈ আছে কইন চুইচটো, চাই থাকক। ইয়াৰ মই দেখিছে এতিয়া মোৰ 600 টকা বিটকইন আছে, 600 টকা 23 পইচা বিটকইন ইয়াত দেখিছে 600 টকা বিটকইন আছে। মই এতিয়া এইটো চেল কৰিম। আইনাত চোক মোৰ ইণ্ডিয়ান ৰুপিছত আছে 1031 টকা আছে। এইটো মই এতিয়া চেল কৰি দেখাম আপোনালোকক। আপোনালোকৰ মিনিমাম চেল কৰিবলৈ 100 টকা লাগিব। মোৰ এতিয়া 600 টকা আছে, মইতো চেলত ক্লিক কৰিম। মিনিমাম 100 টকা হ'বই লাগিব চেল কৰিবৰ কাৰণে, নহ'লে চেল নহ'ব। ইয়াত এতিয়া আপুনি 100% ক্লিক কৰি দিব। আপোনাৰ কিমান বিটকইন আছে আহি যাব। মোৰ ইমানটো বিটকইন আছে, এইটো মোৰ আহি গ'ল। এতিয়া চেলত ক্লিক কৰিব। চেলত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত আকৌ কিমান পাব, মানে টোটেল আহি গ'ল 594 আহিছে মোৰ। আপোনালোকে ইয়াত চেল নাও কৰি দিব। চেল নাও কৰি দিয়াৰ লগে লগে ডাইৰেক্ট চেল হৈ গ'ল। মোৰ এইটো দেখিলে আপোনালোকে চেল হৈ গৈছে। এতিয়া মই দেখাইছোঁ ক'ত আহি গ'ল। ইয়াত চেল হৈ গ'ল, 0 হৈ গ'ল। এতিয়া ইণ্ডিয়ান ৰুপিজত আহি গ'ল মোৰ ইয়াত। এতিয়া 1625 টকা হৈ গ'ল। দেখিছে আপোনালোকে, এইটো চেল হৈ পিনি মোৰ ইয়াত ডাইৰেক্ট আহি গ'ল। ইয়াৰ পৰা আপোনালোকে বেংক ডিটেইলছ দি বেংকত ইয়াত কিমান উইড্ৰল কৰে, উইড্ৰল কৰিব পাৰে। সেইটো ভিডিঅ' মই দেখাই আছোঁ। এইটো এটা ৰেকৰ্ড কৰি থোৱা আছিল মোৰ। মই সেইটো ভিডিঅ' আপুনি দেখাই আছোঁ। এইটো চাওক কেনেধৰণে মই বেংকলৈ উইড্ৰল কৰিছোঁ। দেখিছে মোৰ এতিয়া একাউণ্টত 2631 টকা আছে। আপোনাৰ ছেটিংছত ক্লিক কৰি বেংক ডিটেইলছত ক্লিক কৰি ইয়াত আপোনালোকে বেংক ডিটেইলছ দিব। আপোনালোকে একাউণ্ট নম্বৰটো দিব। ফাৰ্ষ্ট একাউণ্ট নম্বৰটো দিব। ইয়াতো 2 নম্বৰটো কনফাৰ্ম একাউণ্ট নম্বৰ দিব, মানে চেম একাউণ্ট নম্বৰটো আপোনাৰ দি দিব পৰ্যন্ত আছে। দিয়াৰ পিছত আপোনালোকে IFSC কোডটো দিব। মোৰ IFSC কোডটো এইটো দিয়া আছে, আপোনালোকে চাই ল'ব। একাউণ্ট পাছবুকত চাই ল'ব IFSC কোডটো, আৰু চিলেক্ট একাউণ্ট টাইপত ক্লিক কৰি আপোনালোকে ছেভিং একাউণ্ট নে কাৰেণ্ট একাউণ্ট আপোনালোকে এইটো দি দিব, টিক কৰি দিব। আপোনালোকে বেংক ডিটেইলছ দিয়াৰ পিছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি 4 ডিজিট পিনটো দি দিব। ইয়াৰ ছাকচেছ আহি গ'ল। মোৰ বেংক ডিটেইলছ কমপ্লিট হৈ গ'ল। আৰু এতিয়া ইণ্ডিয়ান ৰুপিজত ক্লিক কৰিব। ক্লিক কৰি উইড্ৰ'ত ক্লিক কৰিব। উইড্ৰ'ত ক্লিক কৰি আপোনালোকে কিমান উইড্ৰল কৰিব, আপোনালোকে ইয়াত দি দিব। মই 1000 উইড্ৰল কৰিম, আপোনালোকে 100 ৰুপিজ কিমান 200 ৰুপিজ কিমান উইড্ৰল কৰি দি দিব। এতিয়া চাই লৈছোঁ, কনফাৰ্ম কৰি ল'ব এবাৰ চাই ল'ব। মই চাই লৈছোঁ, মোৰ বেংক ডিটেইলছ ঠিকে আছে। মইতো কনফাৰ্মত ক্লিক কৰি দিছোঁ। কনফাৰ্মত ক্লিক কৰি 4 ডিজিট পিনটো দি দিব। মই এইটো দি দিলোঁ। দি দিয়াৰ পিছত আপুনি যোনটো ইমেইল ID চাইন আপ কৰিছিলে দিয়া আছিল, সেইটো ইমেইল IDলৈ এটা পিন যাব, OTP যাব। OTPটো আপোনালোকে ইয়াত দিব লাগিব। আপুনি ইমেইল IDটো অ'পেন কৰি OTPটো চাই ল'ব, যোনটো ইমেইল ID দিয়া আছে। দেখিছে মোৰটো আহি গৈছে কইন চুইচ। কনফাৰ্ম কৰিবলৈতো OTPটো দি দিওঁ। মই কপি কৰি লৈছোঁ। কপি কৰি ইয়াত কনফাৰ্মত ক্লিক কৰি দিব। দি পানি উইড্ৰ হৈ গ'ল মোৰ ছাকচেছ ডান। মোৰ 1000 ইয়াৰ পৰা কটা গৈছে। দেখিছে, আপোনাৰ 5 মিনিটৰ ভিতৰত আপোনাৰ বেংক একাউণ্টলৈ আহি যাব পইচাটো। আৰু মোৰ এই লোড ভিডিঅ' আপডেট পাবৰ বাবে আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰিব। থেংক ইউ।